Hello viewers, welcome to my channel Deekay Vlogs. মই আজি আহিছোঁ মাখিবাহাৰ ওচৰত টিহু মাখিবাহাৰ ওচৰত নানকাৰত এখন মানে ছাগলীৰ ফাৰ্মৰ বিষয়ে আপোনালোকক জনাবলৈ আহক আমি ফাৰ্মখনৰ ভিতৰত প্ৰৱেশ কৰোঁ। তো ফাৰ্মখনৰ ভিতৰতে আহিলোঁ। তো ইয়াত লেডি এগৰাকী আপুনি যে দেখিছে এয়া ফাৰ্মখনৰ মালিক হয়। তো এওক অলপ আমি ইয়াৰ পৰা জানিম আমি ফাৰ্মখন কেতিয়া আৰম্ভ কৰিছিলে, ইয়াৰ পৰা তেওঁৰ গ্ৰোথ কেনেকুৱা, আৰু ফাৰ্মখন আৰম্ভ কৰাৰ আগতে তেওঁ কিবা কৰিছিল নেকি। তো আপোনাৰ নামটো কওকচোন। নমস্কাৰ, মোৰ নাম পৰিমিতা দেৱী। আপুনি এই ফাৰ্মখন কেতিয়া স্থাপন কৰিছিল? ফাৰ্মখন মই 2018 স্থাপন কৰিছিলোঁ। আচ্ছা 2018 স্থাপন কৰিছিল। ইয়াৰ মানে কি ধৰণে আপুনি ইয়াৰ আগতে কিবা কৰিছিল নেকি? হয়, ইয়াৰ আগতে মই এটা ব্যক্তিগত খণ্ডৰ বেংকত চাকৰি কৰিছিলোঁ। কিন্তু একচুৱেলি কি হয়, মই বেংকৰ চাকৰিত মানে বেলেগৰ অধীনত কাম কৰাটোত মই একেবাৰে সুখী নাছিলোঁ। যিটো উদ্দেশ্যত মই কিবা এটা নিজে কৰা, নিজে স্বাৱলম্বী হোৱাৰ উদ্দেশ্যৰে মই ফাৰ্ষ্ট বহুতখিনি ষ্টাডি কৰিলোঁ যে কি কৰিলে মোৰ ভাল হ'ব, কেনেকুৱা কি কৰিম। তাৰপিছত দেখিলোঁ ছাগলী পালন এটা কৰিব পাৰি, যিহেতু আমাৰ নিজৰ ঠাই আছে, নিজৰ জেগাত আছে, কৰিব পাৰি। সেইটো ভাবি কিনে এনেকৈ মানে ষ্টাৰ্ট কৰিলোঁ ফাৰ্মখন। এতিয়া আপোনাৰ ফাৰ্মখনত কিমান ছাগলী আছে? এতিয়াতো আমাৰ বেছি নাই, ধৰক আপোনাৰ 40 ছাগলী আছে এতিয়া বৰ্তমান। কিন্তু ধৰক যিখিনি আছে মানে বহুত উন্নত জাতৰ ছাগলী হয়, চিৰহী, কটা তেনেকুৱা ধৰণৰ ছাগলী বিশেষকৈ আছে আমাৰ ফাৰ্মত। আচ্ছা, আপোনাৰ ব্ৰিডবিলাক চাব পাৰি নহয়? হয়, নিশ্চয়। বলক ফাৰ্মখন অলপ আমাক দেখাই দিয়কচোন ভিতৰত। আহক। বলক। মই তেখেতৰ লগত উঠি আহিছোঁ ওপৰলৈকে। এইখিনি দেখিছে, এইখিনি নিউবৰ্ণ কি হয়। আচ্ছা আচ্ছা। চিৰহী, এইটো আমাৰ F2 বুলি কয়, এনেকুৱা এইবিলাক F2 হয়। আচ্ছা, আপুনি মানে অলপ সহজ ভাষাত বুজাই দিয়কচোন। F2 মানে ইন জেনেৰেল পিপুলে মানে এইবিলাক ক'ৰ ছাগলী হয়? আমাৰ অসমৰ নে মানে বাহিৰৰ? আমাৰ ফাৰ্ষ্ট যিটো ব্ৰীড আনিছিলোঁ আমি ৰাজস্থানৰ পৰা আনিছিলোঁ। আচ্ছা আচ্ছা। উন্নত জাতৰ চিৰহীৰ ব্ৰীড হয়, আৰু এতিয়াও আমি আনো, ট্ৰেডিং ব্ৰিডিং দুয়োটাই আছে আমাৰ। আৰু যিটো ক'লে আপোনাৰ F2 হয় ছেকেণ্ড জেনেৰেশ্যন। ধৰক আপোনাৰ মেলটো পিয়'ৰ ব্ৰীড হয়, চিৰহী হয়, আৰু যিটো আপোনাৰ ফিমেল থাকে সেইটো আপোনাৰ ক্ৰছ ব্ৰীড হয়। ক্ৰছ ব্ৰীডৰ যিটো পোৱালিটো হ'ব সেইটো F2 বুলি কয়। আৰু ফাৰ্ষ্ট যিটো পোৱালি থাকিব মানে লোকেল ছাগলীৰ লগত ক্ৰছ কৰিলে যিটো হয় সেইটো F1। আচ্ছা, চিৰজ বুলি যি ক'লে কিন্তু দেখাই দিয়কচোন। এইটো মানে পোৱালি হয় একচুৱেলি। এইটো তাৰমানে ইয়াৰ মানে চিৰজ বুলি চিৰহী বুলি কয়। এইটো এমাহ হোৱাই নাই। চাওক আপোনালোকে ভিউৱাৰ্ছ, এমাহ হোৱা নাই। এইটো কিমান ডাঙৰ হ'ব? এইটো বহুত ডাঙৰ হ'ব। এইটো যদি আপুনি ভাল ডায়েট বা ভাল দিয়ে, ধৰক আপোনাৰ 70-80, কিছুমান আছে আপোনাৰ 100 ওপৰলৈকে যায়। আৰু ইয়াত আপোনাৰ দেখিছোঁ এই ডাঙৰবিলাক, এইবিলাকতো পোৱালি আপুনি দেখালে। এই ডাঙৰবিলাক কওকচোন। ডাঙৰবিলাক ইয়াতে আমাৰ চিৰহী আছে বেছিভাগ, আৰু গুজৰি আছে। গুজৰি মানে এইটো গুজৰাটৰ নেকি? এইটো কি হয়, চিৰহীৰে 4টা ভাগ থাকে। আচ্ছা 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 ভাগ থাকে। আৰু এয়া লোকেল ছাগলী আছে আমাৰ, আছাম গিলকট বুলি কয়। এইটো এটা আছে, সেইটো যিটো কলাটো আছে সেইটো আপোনাৰ ক্ৰছ ব্ৰীড হয়। কলাটো মানে সেইফালৰ একদম যিটো খাই আছে, দানা খাই আছে। আচ্ছা আচ্ছা। এতিয়া তাৰমানে আপোনাৰ কিমান ছাগলী থকা বুলি ক'লে টোটেল? এতিয়া আপোনাৰ 40 ছাগলী। আৰু এইফালে এই ব্ৰীডবিলাকতো এইটো বেলেগ ধৰণৰ নহয়? এইটো একে হয়। এইটো আপোনাৰ আছে কোটা হয়। এইটো আপোনাৰ ক্ৰছ ব্ৰীড হয়। সেইটো কোটা হয়। কোটা মানে কি বুজাই দিয়কচোন। কোটা হয় আপোনাৰ ৰাজস্থানৰ কোটা ডিষ্ট্ৰিক্টৰ হয়। কোটা ডিষ্ট্ৰিক্টৰ হয়। আৰু এইটো যে আপোনাৰ প্লেন দেখিছে, প্লেনটো আপোনাৰ আজমেৰা চিৰহী। মানে আজমেৰা মানে আজমেৰৰ চিৰহী। আচ্ছা আচ্ছা আচ্ছা। এইবিলাক কিমান ডাঙৰ হয়? ওজন কিমান মান হয় ডাঙৰ হ'লে? এতিয়া চাওক, এইখিনি যিটো আছে আমিতো আমাৰ ভাষাত সৰু বুলিয়ে ক'ব পাৰিম। যেতিয়া আমাৰ দাঁত চিষ্টেমত থাকে 2 দাঁত, 4 দাঁত, 8 দাঁত, মানুহ একচুৱেলি ভাষাত আমাৰ মানে ভেটেনাৰী ভাষাত আপোনাৰ 8 দাঁত হ'লেহে ছাগলী এটা মেচিউৰ হয় বুলি কয়। এতিয়া ধৰক এইখিনি 2 দাঁতৰ ওচৰে পাজৰে আছে। 2 দাঁত, 4 দাঁত হোৱাই নাই, 2 দাঁতৰে আছে। ধৰক 1 বছৰ বা 1.5 বছৰ ওপৰত নাই।
আচ্ছা আৰু আপুনি এটা কথা কওক আপোনাৰ যে ফাৰ্মখন আছে ইয়াতো আমাৰ ভেটেনাৰীৰ ফালৰ পৰা কিবা ডক্টৰ আহেনে নে আপুনি নিজে কিবা শিকি লৈছে এনেকুৱা ধৰণৰ কি এইটো আমি শিকি লৈছোঁ মই ট্ৰেইনিং লৈছিলোঁ নলবাৰী ইউকো আৰচেটিত ট্ৰেইনিং লৈছিলোঁ 10 দিনীয়া প্ৰশিক্ষণ এটা আৰু প্লাছ মোৰ ঘৰৰ মানুহখিনি খুবেই ছাপৰ্টেড হয় মোৰ হাজবেণ্ড হওক ফাদাৰ ইন ল হওক গোটেইখিনি এতিয়াতো আমি যিখিনি হৈছে প্ৰাইমাৰী ট্ৰিটমেণ্টখিনি আমি নিজে কৰোঁ কিবা ভেকচিন দিব লগা হ'ল কিবা ইনজেকশ্যন দিব লগা হ'ল সেইখিনি আমি নিজে কৰোঁ যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া বাৰু ডক্টৰ মাতিছিলোঁ আৰু ভেটেনাৰী ছাপৰ্টটো কম বেছি পৰিমাণে পোৱা যায় বাৰু গোটেই নোহোৱাও নহয় কিন্তু যথেষ্ট নহয় আৰু এইখিনি যিখিনি পাইছোঁ আচ্ছা আপোনাৰ এই ফাৰ্মখন 4 বছৰ হ'ল 4 বছৰত আপুনি কিমান ছাগলীৰে এইটো ষ্টাৰ্ট কৰিছিলে ষ্টাৰ্টিংটো মই কৰিছিলোঁ 5জনী ছাগলীৰে আমাৰ লোকেল ছাগলীৰে আৰম্ভ কৰিছিলোঁ কিন্তু দেখিলোঁ যেতিয়া ছাগলীখিনি খুব বেছি উন্নত নহয় তাৰপিছত আমাৰ একচুৱেলি মানে ৰিলেটিভ আছিলে ৰাজস্থানত তেওঁলোকক কণ্টেক্ট কৰি কেনে ফাৰ্ষ্ট আমি 3জনী ছাগলী আনিলোঁ 2টা ফিমেল এটা মেল তেনেকৈ আমি লোকেল ছাগলীৰ লগত ব্ৰিড কৰাই কিনে ৰিজাল্টটো ভাল পালোঁ আমি এতিয়াও আনো ৰাজস্থানৰ পৰা চিৰহী ছাগলীটো আমাৰ অসমৰ জলবায়ুৰ লগত খুবেই মানে খাপ খোৱা ছাগলী হয় আৰু সিহঁতৰ বেমাৰ আজাৰটো খুব কম হয় তেনেকৈ আমি গোটেইখিনি ষ্টাডি কৰি মেইনলি চিৰহীটো আমি চিলেক্ট কৰিলোঁ এতিয়া তাৰমানে আপোনাৰ ক'ব গ'লে লোকেলটো কম আছে নহয় জানো কম আছে আপুনি আৰু এটা কথা কওক মোক ইয়াক আপুনি খুৱাই কি খুৱাই মানে আমাৰ মেইনলি কি হয় ড্ৰাই ফিডৰ ওপৰত আমাৰ মানে বেছি ডিপেণ্ডেবল হয় ইহঁতক এটা ভাল কি খেৰ জাতীয় খাদ্য মানে খুৱাব পাৰি আৰু প্লাছ আমাৰ এটা ভুচা এটা আহে ৰাজস্থানৰ পৰা ভুচা এটা আহে এই ভুচাটো দিওঁ আৰু নৰ্মেল আপোনাৰতো থাকে বাৰু চাপৰ মাকৈ তেনেকৈ এইটো 1 টাইম দিয়া হয় এইটো এতিয়া ছাগলীবিলাক এইটো কি খাই আছে এইটো বৰ্তমান খেৰ দিয়া আছে নহয় আচ্ছা আপুনি যে এই যে ভুচা ক'লে এই যে ইয়াত যিটো ফিড ক'লে এইটো আপুনি ক'ৰ পৰা আনে একচুৱেলি আমি যেতিয়া ছাগলী আনো ৰাজস্থানৰ পৰা তেতিয়া তেওঁলোকে আমাক পঠিয়াই দিয়ে আমাৰ যিখিনি মানে লাগে সেইখিনি আমি তেওঁলোকে পঠিয়াই দিয়ে তেনেকৈ আনো আমি কিন্তু সেইটো শেষ হ'লে আপোনালোকে ক'ত পায় ইয়াত এভেইলেবল নে মাৰ্কেটত নহয় সেইটো আমি এটা প্লেনিং বনাই আছোঁ আমি মানে এটা ষ্টক কৰিম সেইটো যদি কোনোবা বেলেগে বিচাৰো নেক্সট ধৰক আমি 2 মাহমানৰ ভিতৰত আমি এইটো প্লেনিং কৰি আছোঁ আমি আনি কিনে ষ্টক কৰি কিনে তাৰমানে চেল কৰাৰো আমি এটা তাৰমানে ধৰক কোনোবাই যদি এনেকুৱা ছাগলীৰ ফাৰ্ম খুলিব বিচাৰে তাৰমানে মানে তেওঁলোকৰ কাৰণে যিটো ফিড এইটো আপোনাৰ তাত এভেইলেবল হ'ব তাৰমানে আপুনি পেৰেলেলি ধৰক আপুনি ইয়াৰ দানাৰ যিটো ব্যৱস্থা আৰম্ভ কৰিব আচ্ছা এতিয়া আপুনি এটা কথা কওকচোন আপুনি এতিয়া 40জনী ছাগলী আছে নহয় জানো 40 এইটো আপুনি কিমানমান বঢ়াম বুলি ভাবিছে ধৰক এনেকুৱা এটা মানুহৰ এটা সপোন থাকে নাইবা ড্ৰিম এটা বুলিয়ে কয় বোলে মই ছাগলীখন এতিয়া 100 নাম্বাৰছলৈকে মই অমুক বছৰত লৈ যাম মই ইনকামটো মই আপোনাক নুসুধোঁ ইনকাম কিমান হয় ধৰক মই ইনকামটো ডাবল কৰিম এনেকুৱা ধৰণৰ আপোনাৰ এটা প্লেনিংটো কওকচোন আপুনি প্লেনিংটো আছিলে আমাৰ কম্প'জিট ফাৰ্ম কৰা এখনৰ ধৰক ছাগলীৰ লগত হাঁহ তেনেকুৱা ধৰণৰ বহুতখিনি প্লেনিং আছে সেইখিনি অকণমান ঠাইৰ প্ৰব্লেমৰ কাৰণে হৈ অহা নাই আৰু মেইনলি কি হয় মোৰ ফাৰ্মখন ছাগলীৰ ওপৰতে হয় ছাগলী ধৰক মোৰ মাজতে 100লৈকে গৈছিলে ছাগলী কিন্তু কিছুমান প্ৰব্লেমৰ কাৰণে অকণমান কমাইছোঁ বৰ্তমান আৰু আমাৰ এটা ঠাইত আমাৰ টিহু টাউনত এটা ষ্টক আছে অলৰেডি আমাৰ তাতে ষ্টক কৰাই আছে যিখিনি আমাৰ ট্ৰেডিঙৰ কাৰণে হয় বিক্ৰীৰ কাৰণে তাত আছে অলৰেডি ধৰক আপোনাৰ 30 ছাগলী আছে তাত কিন্তু আমি ইয়াতে কমাইছোঁ অকণমান কিয় বৰ্তমান আমি এটা প্লেনিং কৰিছোঁ আমি মেলটো যিটো চাউথ আফ্ৰিকান বোৰগড হয় সেইটো আমি ৰিচেণ্টলি আনি আছোঁ তো সেইটো মানে এইটো এটা বেলেগ ব্ৰিড হয় আচ্ছা সেইটো তাৰমানে ক্ৰছ ব্ৰিডিঙৰ কাৰণে খুবেই ভাল হয় বেমাৰ আজাৰ মানে কম হয় ইমিউনিটি ষ্ট্ৰং হয় বহুত সেইটো কাৰণে অকণমান কমাইছোঁ কমালেও আমি ধৰক আৰু 3-4 মাহৰ পৰা আকৌ আমি বঢ়া গৈ থাকিম আৰু আচ্ছা জলবায়ু ধৰক অসমৰ জলবায়ু ৰাজস্থানৰ জলবায়ু এটা ডিফাৰেঞ্চ আছে আচ্ছা তাৰে ব্ৰিড এটা আমি এতিয়া ইয়াত যেতিয়া লৈ আহোঁ
তাৰমানে বেমাৰ আজাৰৰ তেনেকুৱা কিবা কথা আছে নেকি মানে কিবা দিগদাৰি হয় নেকি দিগদাৰে মানে নৰ্মেলটো ছাগলীৰ ধৰক চৰ্দি জ্বৰ অকণমান থাকে চব ছাগলীৰে থাকে কিন্তু আমি চিলেক্ট কৰিলোঁ কিয় মই ফাৰ্মখন খোলাৰ আগতে প্ৰায় 2 বছৰ মই ষ্টাডি কৰিছোঁ প্লাছ মই ফিল্ড ভিজিট কৰিছোঁ গোটেই সেই চালি চাই মই এইটো কাৰণে চিৰহিটো মই চিলেক্ট কৰিলোঁ চিৰহিটোৰ ইমিউনিটি বহুত ষ্ট্ৰং হয় আৰু এই চিৰহি ছাগলীটো যিকোনো মানে জলবায়ুতে অতি সহজে খাপ খাই পৰে না এতিয়া যে আপুনি যে এইটো যে এটা নতুন আফ্ৰিকান কি বুলি ক'লে সাউথ আফ্ৰিকান বৰ্গন এইটো যে আনিব তাৰ সেইটোৰ ওপৰত আপুনি ষ্টাডি কৰিছে নহয় মানে তাৰ বেমাৰ আজাৰ কেনেকুৱা হ'ব আমাৰ ক্লাইমেটৰ লগত ধুনীয়াকৈ মিলিব নহয় জানো আচ্ছা কাৰণ অলৰেডি আমাৰ যিটো অসম চৰকাৰৰ লাইফ ষ্টক এণ্ড পল্ট্ৰি কৰ্পৰেশ্যন আছে তেওঁলোকেও সেইটো স্বীকৃতি দিছে যে সেইটো আমি আনিব পাৰিম বুলি বলক তললৈকে নামি যাওঁ আপোনাৰ কি ঘৰ এইটো তাৰমানে আপোনাৰ এতিয়া যিটো আপুনি মানে আপোনাৰ সপোন এই ছাগলী ফাৰ্মখনক লৈ পেলাই আপুনি কি ক'লে লাষ্টত আপোনাৰ মানে এইটো ধৰক 2-3 বছৰ পিছত কিমান মান আহি যাব কিমান নাম্বাৰ ধৰক টাৰ্ণ অভাৰটো নিশ্চয় ডাবল হৈ যাব এনেকুৱা এটা নিশ্চয় আপোনাৰ এইম এটা আছে এতিয়া ধৰক আপোনাক মই এটা কথা সুধোঁ ধৰক বহুত আপুনিতো বেংকত চাকৰি কৰিছিলে নহয় জানো সেইটো বাদ দি পেলাই আপুনি ফাৰ্মত আহি গ'ল এতিয়া ধৰক এনেকুৱা বহুত আছে ধৰক ল'ৰা ছোৱালী কিবা এটা মানে কৰিব নিবিচাৰে চাকৰি বিচাৰি থাকে তেওঁলোকৰ ওপৰত এটা আপুনি মেছেজ কি দিব তেওঁলোকলৈকে মেছেজ এইটোৱে দিম চব সকলোৰে পচন্দটো বেলেগ বেলেগ কিছুমানে চাকৰি কৰি ভাল পায় কিছুমান নিজা ব্যৱসায় কৰি ভাল পায় মই ধৰক ব্যক্তিগত খণ্ডৰ চাকৰি হ'লেওতো কিবা বেংকৰ আছিলে কৰিছিলোঁ কিন্তু একচুৱেলি মোৰ চাকৰি কৰা একেবাৰে মোৰ মনোভাৱ নাছিলে মই নিজা কিবা এটা কৰাৰ ইচ্ছা আছিলে আৰু ব্যৱসায়টো বেয়া নহয় খুবেই ভাল এনেও কয় বাণিজ্য বসতি লক্ষ্মী বুলি কয় খুবেই ভাল কৰিব পাৰে কিন্তু এটা কথা আজি ফাৰ্মখন ষ্টাৰ্ট কৰিছোঁ যদি আজিৰ পৰাই মই যদি প্ৰফিট বিচাৰোঁ তেতিয়াহ'লে কিন্তু কোনেও ছাকচেছ হ'ব নোৱাৰে টাইম দিব লাগিব ভালকৈ কৰক প্ৰফেশ্যনেলি কৰক বিজ্ঞানসন্মতভাৱে কৰক তাৰ কাৰণে বিভিন্ন আছে ট্ৰেইনিং লওক শিকি লওক বস্তুবিলাক গোটেইখিনি ষ্টাডি কৰক আৰম্ভ কৰক নিশ্চয় ভাল হ'ব এটা লাভজনক ব্যৱসায় হয় এনেও মানে ছাগলীক কয় দুখীয়া মানুহৰ গাই গৰু বুলি কয় গতিকে কৰিব পাৰে মানে হেৰি আপুনি ক'ব বিচাৰে কি যাৰ যি চইজৰ ওপৰত তেওঁলোকে নিজৰ প্ৰফেশ্যনটো চিলেক্ট কৰিব লাগে এতিয়া কিছুমানে ধৰক আমি কাকো একো ফ'ৰ্চ কৰিব নোৱাৰোঁ বোলে বিজনেছে কৰিব লাগিব বা চাকৰি কৰিব লাগিব এনেকুৱা দেখিছিলোঁ মই যিটো মই গুৱাহাটীতে ডাঙৰ দীঘল হোৱা ছোৱালী এনেকুৱা দেখিছিলোঁ যিটো মানে ভোডাফোন যিটো কোম্পানী আছিল তাতে HR যিগৰাকী আছিলে তেওঁ হেল্থত 80,000 চেলাৰী পাই কিনে তেওঁ হেল্থৰ চাকৰি এৰি কিনে ধৰক ভোডাফোনত জইন কৰিছিলে তো ধৰক তেওঁ নিশ্চয় কিবা এটা পাইছে তাত সেইকাৰণে গভমেণ্ট এৰি আহিছে সেইটো কাৰণে কৈছোঁ সকলোৰে চইচবিলাক বেলেগ বেলেগ হয় কিন্তু এইটো নহয় যে ব্যৱসায়টো খুবেই ভাল হয় নিজৰ ব্যৱসায় এটা আৰু ছাগলীৰ ব্যৱসায়টো এটা মানে অসমত বহুত মানে সম্ভাৱনীয় এখন মাৰ্কেট এখন হয় ছাগলীৰ যিহেতু আমাৰ ইয়াত ছাগলীৰ খুবেই বহুত বেছি চাহিদা এটা আছে ছাগলীৰ মাংসৰ এটা আছে যিটো ছাগলীৰ মাংস জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে খাব পাৰে বহুত এখন ভাল এখন মানে ফিল্ড হয় এখন ছাগলীৰ ব্যৱসায়টো মাৰ্কেট আছে যিহেতু আৰু এটা কথা কি আমাৰ বাহিৰৰ পৰা আমাৰ অসমত বহুত মানে মাংসৰ কাৰণে ছাগলী আহে গতিকে যদি আমি অসমৰ ছাগলীৰে অসমৰ বজাৰখন যদি ধৰি ৰাখিব পাৰোঁ তো মোৰ বোধেৰে সেইটোতকৈ বহুত মানে ভাল একো নাই আৰু সেই বস্তুটো আহিবৰ কাৰণে আৰু আমি 5 বছৰ আমি অপেক্ষা কৰিবই লাগিব যিমানখিনি অসমত ছাগলী এতিয়া লাগে সেই হিচাপত এতিয়াও মানে এভেইলেবল হোৱা নাই যদি কোনোবা আগ্ৰহী হয় কৰিব পাৰে একো প্ৰব্লেম নাই কোনোবা নতুন মানুহে যদি ধৰক ল'ৰা ছোৱালীয়ে হওক যিকোনো মানুহে আপোনাক যদি গাইড বিচাৰি আহে আপুনি নিশ্চয় দিব তাৰমানে আপুনি এতিয়া এই প্ৰফেশ্যনটো লৈ পেলাই হাইলি ছেটিছফাইড ভেৰি গুড ঠিক আছে ভাল লাগিল আপোনাৰ লগত কথা পাতি আপোনাৰ ব্যৱসায়টোৰ বহুত উন্নতি হওক এই কামনা কৰিলোঁ তো আজিলৈ আহিছোঁ
পিয়াজ ফাৰ্মখন চাই আপোনালোকৰ নিশ্চয় ভাল লাগিল। বিয়া সবাহত ছাগলীৰ প্ৰয়োজন হ'লে আপোনালোকে আস্থা গোট ফাৰ্মলৈ আহিব পাৰে। নলবাৰী ডিষ্ট্ৰিক্টত টিহুৰ ওচৰৰ মাখিবাহা গাঁৱৰ যিকোনো মানুহক সুধিলে ফাৰ্মখন দেখাই দিব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব। আকৌ নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অনতিপলমে আহি আছোঁ। আজিলৈ বাই বাই।